Hello friends, welcome to my channel Informative Adil. Friends, কলেজত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ। কলেজত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰে প্ৰদান কৰিব বৃত্তি। পঢ়ি থকা ছাত্ৰ-ছাত্ৰীয়ে টকা লাভ কৰিব ডাইৰেক্ট বেংক একাউণ্টত। বন্ধুসকল ফৰ্ম আহিছে সোনকালে ফিল আপ কৰক। বন্ধুসকল প্ৰত্যেক জিলাৰ পৰাই ফৰ্ম ফিল আপ কৰিব পাৰিব। চাওক বন্ধুসকল এই বৃত্তিটো অৰ্থাৎ স্কলাৰশ্বিপটো ডিগ্ৰীত পঢ়ি থকা ষ্টুডেণ্টসকলৰ বাবেহে। চাওক ফৰ ডিগ্ৰী ষ্টুডেণ্টছ অৰ্থাৎ BA, BSc, BCom পঢ়ি থকা ষ্টুডেণ্টসকলে পাব 22,000 টকা। ফৰ ডিপ্লোমা ষ্টুডেণ্টছ অৰ্থাৎ ডিপ্লোমা কোৰ্স কৰি থকা ষ্টুডেণ্টসকলে পাব 20,000 টকা। ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ চাওক 25,000 টকা। পোষ্ট গ্ৰেজুৱেট পঢ়ি থকা ষ্টুডেণ্টসকলক 25,000 কৈ টকা দিব। নেক্সট বন্ধুসকল ফৰ এমফিল আৰু PhD এমফিল আৰু PhD আদি কোৰ্স কৰি থকা ষ্টুডেণ্টে পাব 30,000 কৈ টকা। ফ্ৰেন্ডস এই বৃত্তিটো পাবলৈ আপুনি যেটো মোবাইলেৰে ভিডিওটো চাই আছে সেই মোবাইলতে আপুনি অনলাইন এপ্লাই কৰিব পাৰিব। বন্ধুসকল চাওক স্কলাৰশ্বিপটো হৈছে NEC মেৰিট স্কলাৰশ্বিপ 2022। বন্ধুসকল এই স্কলাৰশ্বিপটোৰ বাবে আপুনি ফ্ৰেছ এপ্লিকেশন আৰু ৰিনিউৱেল এপ্লিকেশন কৰিব পাৰে। বন্ধুসকল যিসকলে যোৱাবাৰ এপ্লাই কৰিছিলে সেইসকলে বন্ধুসকল ৰিনিউৱেল কৰিব লাগিব আৰু যিসকলে নতুনকৈ এপ্লাই কৰিব তেওঁলোকে ফ্ৰেছ এপ্লিকেশন সাবমিট কৰিব লাগিব। বন্ধুসকল মই ভিডিওৰ ডেসক্ৰিপচনত ফ্ৰেছ এপ্লিকেশনৰ লিংক আৰু ৰিনিউৱেলৰ এপ্লিকেশনৰ লিংক দুয়োটা দি থম। আপুনি সেই লিংকত ক্লিক কৰি এপ্লাই কৰিব পাৰিব। বৃত্তিটোৰ আন্ডাৰত ডিপ্লোমা কোৰ্সৰ 20,000 টকা, ডিগ্ৰী কোৰ্সৰ 22,000, পোষ্ট গ্ৰেজুৱেট 25,000 আৰু এমফিল PhD কাৰণে 30,000 টকাকৈ দিব। চাওক বন্ধুসকল টোটেল স্কলাৰশ্বিপ আছে 1600। 1600 কেণ্ডিডেটক স্কলাৰশ্বিপ দিয়া হ'ব। তাৰ পাছত চাওক ফৰ টোটেল স্কলাৰশ্বিপ ইন আসাম অৰ্থাৎ এই 1600ৰ ভিতৰত অসমত মাত্ৰ 320 জনকহে দিয়া হ'ব। এনেকে বন্ধুসকল অসমত মুঠ 320 জনক স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব। আৰু বন্ধুসকল এপ্লাইৰ লাষ্ট ডেট 30 অক্টোবৰ। হে বন্ধুসকল হাতত বেছি সময় নাই। বন্ধুসকল ভিডিওৰ ডেসক্ৰিপচনত লিংক দি ৰাখিছো সেই লিংকত ক্লিক কৰক। লিংকত ক্লিক কৰাৰ লগে লগে বন্ধুসকল চাওক আপোনালোকৰ সন্মুখত এনেকা পেজ ওপেন হ'ব। ইয়াতে বন্ধুসকল ক্লিক হেয়াৰ ফৰ স্কলাৰশ্বিপ এই অপচনটো ক্লিক কৰি দিব। তাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰি আহিব আৰু বন্ধুসকল ইয়াতে বাকচত টিক দিব। বাকচত টিক দিয়াৰ পাছত কন্টিনিউ অপচনত ক্লিক কৰি দিব। চাওক বন্ধুসকল কন্টিনিউ অপচনত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত ইয়াতে আহি গৈছে ফ্ৰেছ ৰেজিষ্ট্ৰেচন ফৰ একাডেমিক ইয়াৰ 2022-23। সো বন্ধুসকল আপুনি ইয়াতে বেসিক ডিটেইলছ বিলাক দি দিব। ইয়াতে ষ্টেট সিলেক্ট কৰিব। তাৰ পিছত ইয়াতে স্কলাৰশ্বিপ ক্যাটেগৰি প্ৰি মেট্ৰিক বা পোষ্ট মেট্ৰিক আপুনি পোষ্ট মেট্ৰিক সিলেক্ট কৰিব যেহেতু কলেজত পঢ়ি থকা ডিগ্ৰী ষ্টুডেণ্টসকলকহে স্কলাৰশ্বিপটো দিয়া হ'ব। নেক্সট বন্ধুসকল ইয়াতে আপোনালোকৰ নামটো শুদ্ধকৈ ঢালিব। ইয়াতে স্কিম সিলেক্ট কৰিব, স্কলাৰশ্বিপ স্কিম সিলেক্ট কৰিব। ইয়াতে নিজৰ ডেট অফ বাৰ্থটো শুদ্ধকৈ দিব। তাৰ পিছত জেন্ডাৰ সিলেক্ট কৰিব। বন্ধুসকল জেন্ডাৰ সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ মোবাইল নম্বৰ দিব, ইয়াতে ইমেইল আইডি দিব। ইয়াতে বন্ধুসকল ষ্টুডেণ্টজনৰ বেংকৰ IFSC কোড দিব। এই IFSC কোডটো বেংকৰ পাছবুকত দিয়া থাকে। তাৰ পিছত নেক্সট আকৌ ইয়াতে IFSC কোডটো কনফাৰ্ম কৰিব, আকৌ লিখি দিব। নেক্সট চাওক বেংক একাউণ্ট নাম্বাৰ। ইয়াতে আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰটো শুদ্ধকৈ দিব। তাৰ পিছত আকৌ বেংকৰ একাউণ্ট নাম্বাৰটো পুনৰ লিখি কনফাৰ্ম কৰিব। তাৰ পিছত চাওক আইডেন্টিফিকেশন ডিটেইল। ইয়াতে আপুনি আইডেন্টিফিকেশনৰ বাবে আধাৰ কাৰ্ড সিলেক্ট কৰিব। মই ওপৰত ডেট অফ বাৰ্থ এন্টাৰ কৰা নাই কাৰণে এনেকা পপআপ আহিছে। নেক্সট চাওক বন্ধুসকল কেপচা কোড। ইয়াতে আপুনি কাষতে দেখিবলৈ পোৱা কেপচাটো চাই ফিল কৰি দিব। এইটো বাৰে বাৰে চেঞ্জ হৈ থাকে। চেঞ্জ কৰাৰ পিছত আপুনি এইটো এন্টাৰ কৰিব। নেক্সট আপুনি তলতে দেখিবলৈ পাব ৰেজিষ্টাৰ এই অপচনটো ক্লিক কৰি দিব। বন্ধুসকল ৰেজিষ্ট্ৰেচন অপচনটো ক্লিক কৰাৰ পাছত মোবাইলত OTP আহিব। মোবাইলত OTP দি আপুনি ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰিব আৰু ৰেজিষ্ট্ৰেচন কমপ্লিট কৰাৰ পিছত আপুনি লগইন কৰিব আৰু বন্ধুসকল লগইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত ফৰ্ম ওপেন হৈ যাব আৰু সেই ফৰ্মটো আপুনি ফিল আপ কৰিব আৰু সাবমিট কৰি দিব। এনেকৈ বন্ধুসকল আপুনি নিজৰ মোবাইলৰ জৰিয়তে অনলাইন এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব পাৰিব। বন্ধুসকল আপোনালোকে যিমান পাৰে আপোনালোকৰ ক্লাছমেট সকললৈ ভিডিওটো শ্বেয়াৰ কৰিব যাতে এই স্কলাৰশ্বিপটোৰ বাবে সকলোৱে এপ্লাই কৰিব পাৰে। লগতে বন্ধুসকল এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে এনে ধৰণৰ ইনফৰমেটিভ আৰু হেল্পফুল ভিডিওবোৰ আপুনি প্ৰথমতে চাব পাৰে। বন্ধুসকল আজিৰ ভিডিওটো ইমানখিনিয়ে আছিল। নেক্সট ভিডিওত লগ পাম। থ্যাংক ইউ।